নমস্কাৰ ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাত্ৰীসকল, শিক্ষা সপ্তাহ যি কাৰ্যসূচী আপোনালোকে হয়তো বিদ্যালয় পৰ্যায়ত সম্পাদন কৰি আছে আৰু এই কাৰ্যসূচী 5 আগষ্টৰ পৰা 11 আগষ্টলৈকে বিদ্যালয় পৰ্যায়ত উদযাপন কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছিল অসম চৰকাৰৰ শিক্ষা বিভাগে আৰু 11 তাৰিখ যেহেতু দেওবাৰ আছিল গতিকে 11 তাৰিখৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী 12 তাৰিখত বিদ্যালয়ত সম্পাদন কৰিবলৈ বুলিও এখন ৰিচিডিউল নটিফিকেশ্যন আহিছিল। আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে আপোনালোকক অহাকালিলৈ কি কাৰ্য সম্পাদন কৰিব সেই সম্পৰ্কে চমুকৈ ক'বলৈ চেষ্টা কৰিম। অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। ছাত্ৰীসকল, অহাকালিলৈ বিদ্যালয় পৰ্যায়ত আপোনালোকে অনুষ্ঠিত কৰিব লাগিব কমিউনিটি ইনভলভমেণ্ট ডে 7 তিথি ভোজন, অৰ্থাৎ কমিউনিটি ইনভলভমেণ্ট ডেৰ লগত সংগতি ৰাখি বিদ্যালয় পৰ্যায়ত তিথি ভোজনৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। এইখিনিতে উল্লেখ কৰিব খুজিম কমিউনিটি ইনভলভমেণ্ট ডে অনুষ্ঠিত কৰাৰ প্ৰধান উদ্দেশ্যটোৱে হ'ল যে বিদ্যালয় শিক্ষাত সমাজ সংগঠিতকৰণৰ যিটো দিশ সেই দিশক শক্তিশালী কৰা আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ এক অভিনৱ তথা অনন্য কাৰ্যসূচী গুণোৎসৱত যেতিয়া এখন বিদ্যালয়ক মান নিৰূপণ কৰা হয় তেতিয়া কমিউনিটি পাৰ্টিচিপেশ্যন অৰ্থাৎ সমাজৰ অংশগ্ৰহণৰ দিশটোকো চোৱা হয় বা পৰ্যবেক্ষণ কৰা হয়। গতিকে বিদ্যালয়খনৰ লগত সমাজৰ অংশগ্ৰহণ বা বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ দিশটোৰ লগত এখন সমাজৰ অংশগ্ৰহণৰ যিটো কথা সেই কথাটো ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু সেইকাৰণে সমাজ আৰু বিদ্যালয়ক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'লে ভুল নহ'ব, কাৰণ বিদ্যালয়খন থাকিবলৈ হ'লে সমাজৰ অস্তিত্ব থাকিব লাগিব আৰু যদি সমাজখনৰ অস্তিত্ব নাথাকিব তেতিয়াহ'লে বিদ্যালয়ৰ যি অস্তিত্ব সেই অস্তিত্বৰ ক্ষেত্ৰতো প্ৰশ্ন আহিব পাৰে। আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই সম্পৰ্কে ক'বলৈ চেষ্টা কৰিম। এইখনেই আছিল সেইখন পত্ৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা অহা আৰু এই পত্ৰখনতেই উল্লেখ আছিল যে শিক্ষা সপ্তাহৰ অধীনত 7টা দিনৰ কাৰণে বিদ্যালয়বিলাকে দিন অনুযায়ী কি কি কাৰ্য সম্পাদন কৰিব লাগিব। অহাকালিলৈ অনুষ্ঠিত কৰিব লগা কমিউনিটি ইনভলভমেণ্ট ডেৰ লগত সংগতি ৰাখি কৰিবলৈ কোৱা হৈছিল যে বিদ্যালয় পৰিচালনা সমিতি বা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে এখন সভা অনুষ্ঠিত কৰিব আৰু এই বিশেষ কাৰ্যসূচীৰ বাবে আৰু কিছুমান আন কেতবোৰ কাৰ্য সম্পাদন কৰিবলৈ বুলিও কোৱা হৈছিল আৰু যি SMC বা SMDCৰ সভা হয়তো ইতিমধ্যে আপোনালোকে সম্পাদন কৰিছে। তাৰ পৰৱৰ্তী পৰ্যায়ত কোৱা হৈছিল যে কি খাদ্য বস্তু খুৱাব সেই সম্পৰ্কে এখন মেনু ডিচাইড কৰিবলৈ বা সিদ্ধান্ত ল'বলৈ বুলি কোৱা হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কোৱা হৈছিল কমিউনিটি স্পন্সৰ বা অৰ্গেনাইজেশ্যনৰ আইডেণ্টিফাই কৰিবলৈ, অৰ্থাৎ কোনে কোনে কি খাদ্য খুৱাব এই কমিউনিটি ইনভলভমেণ্ট ডেৰ দিনা তিথি ভোজনৰ অধীনত সেই সম্পৰ্কেও সিদ্ধান্ত ল'বলৈ বুলি কোৱা হৈছিল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু এটা কথা উল্লেখ কৰিছিল যে কি কাৰ্যৰ পৰিপ্ৰেক্ষিতত এই কাম কৰিব, অৰ্থাৎ কাৰোবাৰ বাৰ্থডে হয় নে আপোনাৰ স্পেচিয়েল ডে হয় নে মেৰেজ চেৰিমনি হয় কাৰোবাৰ নে কোনোৱে ধৰক কিবা এটা সফলতা অৰ্জন কৰিছে তাৰ আলমত কিবা এটা খুৱাবলৈ ইচ্ছা কৰিছে। গতিকে কি কাৰ্যৰ আলমত আচলতে এই তিথি ভোজন চলিব বিদ্যালয়ত সেই সম্পৰ্কেও উলিয়াই ৰাখিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰা হৈছিল। আৰু একেবাৰে শেষত এটা গুৰুত্বপূৰ্ণ কথাও উল্লেখ কৰিছিল যে সেইদিনাখন যেতিয়া খাদ্য প্ৰস্তুত কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলক খোৱাৰ আগমুহূৰ্তত কিন্তু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বা ৰান্ধনী বাইদেউসকলে অৰ্থাৎ কুককাম হেল্পাৰসকলে টেষ্ট কৰিহে ছাত্ৰ ছাত্ৰীসকলক খুৱাবলৈ বুলিও নিৰ্দেশনা প্ৰদান কৰিছিলে। আমি জানো যে তিথি ভোজন আমাৰ অসমত তিথি ভোজনক সম্প্ৰীতি ভোজন বুলি কোৱা হয় আৰু এই তিথি ভোজন বা সম্প্ৰীতি ভোজন PM পোষণৰ সৈতে সংলগ্ন বা জড়িত হৈ আছে। আৰু এইখিনিতে আমি জনাৰ প্ৰয়োজন থাকিব যদি কোনো বিদ্যালয়ত কোনো এটা বিশেষ ফেষ্টিভেল দিনৰ কাৰণে বা কাৰোবাৰ ছাত্ৰ ছাত্ৰীৰ বাৰ্থডে থাকিব পাৰে, শিক্ষক শিক্ষয়িত্ৰীৰ বাৰ্থডে থাকিব পাৰে, অভিভাৱক বা সমাজৰ ব্যক্তিসকলৰ কিবা বিশেষ কাৰ্য থাকিব পাৰে, তাৰ আলমত যদি এখন বিদ্যালয়ত সম্প্ৰীতি ভোজন কৰোৱায় কিন্তু সেইদিনাখন কিন্তু বিদ্যালয়ে PM পোষণ বন্ধ কৰিব নোৱাৰিব, অৰ্থাৎ সেইদিনাখনো বিদ্যালয়ে বাধ্যতামূলকভাৱে PM পোষণ ছাত্ৰ ছাত্ৰীসকলক খুৱাব লাগিব। এই কথাটো আচলতে ইয়াৰ লগত সংগতি ৰাখি ক'বলৈ চেষ্টা কৰিলোঁ। আৰু আচলতে এইখিনিয়ে কথা। আৰু একেবাৰে শেষত অহাকালিলৈ যেতিয়া আপোনালোকে এই কাৰ্য সম্পাদন কৰিব তিথি ভোজনৰ কাৰ্যসূচী গ্ৰহণ কৰিব একেবাৰে শেষৰ পৰ্যায়ত কৰিব লগা কামটো থাকিব যে জিঅ'টেক ফটো আপোনালোকে ঊৰ্ধ্বতম বিভাগলৈ প্ৰেৰণ কৰিব লাগিব বা এই সম্পৰ্কে হয়তো আপোনালোকে নিৰ্দেশনা পাইছে। গতিকে অহাকালিলৈ এনেকৈয়ে আপোনালোকে কমিউনিটি ইনভলভমেণ্ট ডেৰ অধীনত তিথি ভোজনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব।
এইখিনিতে অনুৰোধ জনাম, যদি ভিডিঅ'টি ভাল পালে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।